হেল্ল' ফ্ৰেণ্ডছ, সকলোকে শুভজিগত চেনেললৈ স্বাগতম জনাইছোঁ। আৰু খুবেই ভাল খবৰ, তোমালোকে জানাই যে অসম পুলিচৰ এক্সাইজৰ কাৰণে এক্সাইজ ডিপাৰ্টমেণ্টৰ পৰা লোৱা প্ৰায় 222টা পষ্টৰ আৰু তোমালোকৰ জেইল ৱাৰ্ডৰ 265টা পষ্টৰ ইতিমধ্যে এডমিট কাৰ্ডসমূহ তোমালোকে ডাউনলোড কৰিব পাৰিছা। মই যোৱাকালি ভিডিঅ'টোত মই কৈছিলোঁ যে আজিৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা এডমিট কাৰ্ডসমূহ। আৰু যিহেতু ছাৰ্ভাৰৰ অলপ প্ৰব্লেম পাবা, সেইকাৰণে তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকৰ যদি ছাৰ্ভাৰ প্ৰব্লেম হৈছে, তোমালোকে ৰাতিকৈ চেক কৰিলে হ'ব। তোমালোকৰ 1/3/2023 পৰাহে তোমালোকৰ ষ্টাৰ্ট হ'ব। সেইটো কাৰণে তোমালোকে ইমান চিন্তা কৰিব নালাগে। তোমালোকে ৰানিং কৰি থাকা। তোমালোকৰ এনেও ফিজিকেল যদি তোমালোকৰ ভাল হ'বলৈ মন আছে, তেনেহ'লে তোমালোকে ৰানিং কৰি থাকিব লাগিব। তোমালোকে কেনেকৈ ডাউনলোড কৰিব লাগিব সবিশেষ তোমালোকে ভিডিঅ'টো চাই থাকিলে গম পাবা। তোমালোকে প্ৰথমে নিজৰ যি SLPRB অফিচিয়েল ৱেবছাইট আছে তালৈ আহি ল'বা। তাত তোমালোকে এডমিট কাৰ্ডৰ যি পৰ্টেল আছে তাত ক্লিক কৰিবা। তাত তোমালোকে দেখিব পাৰিবা, যিহেতু এইটো আগতীয়াকৈ বহুতে ইতিমধ্যে কৰিছে, কিন্তু বহুতে যদি কৰা নাই তেখেতসকলক কৈছোঁ যে ফিজিকেল টেষ্টত তোমালোকে ক্লিক কৰি দিবা। তাত তোমালোকে ডাউনলোডৰ অপশ্যন পাবা। তাত অকণমান ৰ'বা, ৱেইট কৰিবা, যিহেতু ছাৰ্ভাৰ বহুতেই প্ৰব্লেম হৈছে। কাৰণ বহুত ল'ৰা ছোৱালীয়ে চাই আছে, লগৰজনৰ চেক কৰি আছে, আৰু বহুতে এটা মোবাইলত পোৱা নাই, 2-3টা মোবাইলত ট্ৰাই কৰিছে যেন কিজানি হৈ যাব। সেইটো কাৰণে তোমালোকৰ ছাৰ্ভাৰ প্ৰব্লেম হ'ব। কোনোবা ভাগত হৈ যাবলৈ আছে, নহয় তোমালোকে ৰাতি ট্ৰাই কৰিবা, নহয় ৰাতিপুৱা সোনকালে ট্ৰাই কৰিবা, তেতিয়া তোমালোকৰ হৈ যাব। তো ইমান চিন্তা কৰিব নালাগে এডমিট কাৰ্ডখনৰ কাৰণে। তোমালোকৰ মেইন হৈছে ৰানিংটো। তোমালোকে ৰানিঙৰ কাৰণে প্ৰেক্টিচ কৰি থাকা। তো অকণমান দেৰি ৱেইট কৰি চাবা, অকণমান দেৰি পিছত তোমালোকৰ হৈ যাব। নহয় যদি নহয়, তেনেহ'লে তোমালোকে চিন্তা কৰিব নালাগে, ৰাতি আকৌ ট্ৰাই কৰিবা। মই দেখাই আছোঁ বন্ধুসকল। তোমালোকে দেখিব পাবা অকণমান দেৰি ৱেইট কৰাৰ পিছত আহি গৈছে মোৰ। অকণমান ৱেইট কৰিবা, বেছি ৱেইট কৰিব নালাগে। তোমালোকে ইয়াত দেখিব পাবা তোমালোকৰ নিজৰ ফোন নাম্বাৰ যি তোমালোকে ৰেজিষ্টাৰ কৰি দিছিলা, সেই ফোন নাম্বাৰ নহ'লে ইমেইল আইডিটো বহাই দিবা, আৰু এপ্লিকেশ্যন ID ইয়াত তোমালোকে দি দিবা। তাৰপিছত তোমালোকে লগইন অপশ্যন তোমালোকে ক্লিক কৰি দিবা। প্ৰথমে নিজৰ ফোন নাম্বাৰ আৰু লগইন ID তোমালোকে ইমেইল ID নহ'লে এপ্লিকেশ্যন IDটো বহাই পেলাই লগইন কৰি ল'বা। মই লগইন কৰিব দেখাই আছোঁ। মই লগইন কৰি দেখাই দিছোঁ, তোমালোকক অকণমান ৱেইট কৰি চাবা। তাৰপিছত তোমালোকৰ নেক্সটখন পেজ অ'পেন হ'ব। তোমালোকে দেখিব পাবা তাত তোমালোকৰ নিজৰ ডেট অফ বাৰ্থ বহাবলৈ ক'ব। ডেট অফ বাৰ্থ বহাই পেলাই তোমালোকে ছাবমিট কৰিব লাগিব। তাত তোমালোকে ডেট অফ বাৰ্থটো তোমালোকে ছিলেক্ট কৰি ল'ব পাৰিবা। এনেকৈ তোমালোকৰ অপশ্যন আহিব, ধুনীয়াকৈ তোমালোকে ছিলেক্ট কৰি ল'বা। তাৰপিছত ছাবমিট ক্লিক কৰি দিবা। ছাবমিট ক্লিক কৰাৰ পিছত অকণমান দেৰি ৱেইট কৰিবা। তাৰপিছত তোমালোকৰ ওচৰত অন্য এখন পেজ অ'পেন হ'ব। তোমালোকে অকণমান ৱেইট কৰিবা, বেছি ৱেইট কৰিব নালাগে। তাৰপিছত তোমালোকে নিজে দেখিব পাবা তাৰপিছত এনেকুৱা এখন পেজ অ'পেন হৈ যাব। তাত তোমালোকে নিজৰ এডমিট কাৰ্ডখন ইয়াত আছে ডাউনলোড, তোমালোকে তাত ডাউনলোড কৰি ল'ব পাৰিবা। তাৰপিছত যদি তোমালোকে বেলেগ আকৌ তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব বিচাৰে, তেনেহ'লে লগ আউট কৰি পেলাই তোমালোকে চেম প্ৰচেছত তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। মই ইয়াত এতিয়া ডাউনলোড কৰি দেখাই দিছোঁ। ডাউনলোড কৰালৈকে অকণমান ৱেইট কৰিব লাগিব। এনেকুৱা দেখাব, তোমালোকে ডাউনলোড এনেকৈ কৰিব লাগিব। প্ৰচেছটো ছেম থাকিব। তোমালোকে যদি ডাউনলোড কৰিব বিচাৰিছা, এনেকৈ ডাউনলোড হ'ব। আৰু যদি ডাউনলোড কৰিব পৰা নাই, ৰাতি নহয় ৰাতিপুৱা ট্ৰাই কৰিবা, তোমালোকৰ হৈ যাব। তো ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পাইছা, লাইক কৰিবা, কমেণ্ট কৰিবা, লোকসকলক শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ আহিছোঁ, ধন্যবাদ।